হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মোৰ নতুন এটা ভিডিঅ'টো চাই যাব আৰু ময়ো দেখুৱাই থাকিম। ৰ'দটো দিছে, বহুত দিনৰ মই ৰ'দত এনেকৈ ওলাই আহিছোঁ, ভাল লাগিছে। দেখুৱাই দিছোঁ আপোনালোকক এবাৰ। পথাৰত আছোঁ, আমাৰ ইয়াত পানী হৈছে যে সেইকাৰণে মাছ ধৰিছে। তাকে ডাঙৰ মাছ এজনী পালে বুলি কৈছে, তাকে চাওঁগৈ আৰু আপোনালোককো দেখুৱাই থাকোঁ। এতিয়া মাছ চাবলৈ যাওঁ। ইয়াত ভিডিঅ' কৰি যাব নোৱাৰি, তাকো এবাৰ দেখুৱাই দিছোঁ। বৰ ধুনীয়াকৈ ওলাই আছে আকাশখন আজি ডাৱৰ। এইফালে যাম এতিয়া। এইডোখৰ পৰা এতিয়া যি দেখিছোঁ পৰিবহে লাগিব। আছে মাছ চাবলৈ গৈছোঁ বুলি কৈছিলোঁ নহয়, এয়াই মাছ ককাত লাগিছিলে। ফুলপাহ লগাই লৈছোঁ, এইফালে ফুৰি পেলাই আহিছোঁ অকণমান। মাহঁতৰ লগত এনেই ওলাই আহিছোঁ আৰু চাই দে আকৌ তহঁতি। আকাশখন ওলাই আছে ধুনীয়াকৈ। ৰাস্তা বেয়া। এয়া আমাৰ ডিস্কো ভণ্টি হয়। ফুলকুটাত হৈছে নাম নেজানো, খালি এইটো জানো আৰু মনি প্লাণ্ট বুলি। হে এইটো কি লাকি বেম্বো নে কি আছিলে? এইবোৰৰ নাম নেজানো দেই, এই দুটাহে জানো আজি। ঘৰলৈ আহি আছোঁ এতিয়া, আপোনালোকক দেখাইছোঁ কেনেকুৱা পানী। এইফালে আহিলোগে, তাৰপৰা এতিয়া যাওঁ নোৱাৰি। বস্তু দুটামান আনিবলগীয়া আছিলে, ইয়াকে আনিবলৈ গৈছোঁ। কি কি আনিম মানে আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। ক'ত সোমালোঁ সেয়া দেখুৱাবলৈ নহ'ল কি, মানে মানুহৰ আগত মোবাইলটো উলিয়াই ভিডিঅ' বনাবলৈ অকণমান বেয়া লাগে, সেইকাৰণে নবনালোঁ। এতিয়া ঘূৰি আহি আছোঁ। পালোহি এতিয়া নোৱালি মানে চাৰিআলিলৈ গ'লোগৈ আৰু তাৰপৰা বস্তু দুটামান আনিলোঁ, আপোনালোককো দেখুৱাওঁ। গ্লাছ এয়া আনিলোঁ 99
এইটোৰ পৰা 99ৰ পৰা আনিলোঁ। খালি 99 বুলি নহয়, আৰু প্ৰাইচটো অকণ বেছি আছিলে, 237। এইটো হৈছে 129। এইটো কি কয়, ক'ৰপৰা আনিছিলোঁ, এম বজাৰৰ পৰা আনিলোঁ। এইটো এম বজাৰৰ পৰা আনিছোঁ। এইফালে ৰেইনকোট এটা আনিলোঁ, সেয়া মায়ে পিন্ধি আছে। এইবোৰ আনিলোঁ, বেগ এটা আনিছিলোঁ। এইকেইটাই আৰু দেখুৱাই দিছোঁ আপোনালোকক। মাছ কৈছিলোঁ যে এয়া কাটি আনিলে। এতিয়া বনাম আৰু মই, চাই থাকিব। আজি জুইতে বনালোঁ। মাছ পুৰি গৈছেগৈ, জুইৰ পৰা বেছিকৈ দি দিলোঁ। ফ্ৰাই কৰি হৈ গ'ল, এতিয়া উলিয়াই ল'লোঁ। এইফালে চব্জিত নিমখ দি ল'লোঁ। মছলা মিক্স কৰি থোৱাবোৰ দি দিলোঁ। মাটিত অকণমান লাগি আছে, তাকে পানী আৰু ঢালি আৰু ঢালি দিছোঁ। আলুবোৰ সিজিছে, তাকো ইমানটা ভালছে সিজা নাই, ক্লিয়াৰ হোৱা নাই। গেছত ভাত পাতি থৈছে, ইফালে মই চব্জি উতলিলে। এতিয়া আলুবোৰ অকণমান কেইডোখৰমান ভাঙি দিছোঁ, অকণমান গ্ৰেভি টাইপত জোল পৰিবলৈ, নহ'লে পানী পানী হৈ থাকিলে খাই ভাল নালাগে। এইফালে চব্জি বাতিটা লৈ লৈছোঁ, এঙাৰত দি দিম ভাতটো নমোৱাৰ পিছত। এইফালে দিছোঁ নিমখ আৰু কেঁচা তেল দি দিছোঁ। এতিয়া মিক্স কৰি ল'ম চামুচ এখনে, তাৰপৰা এঙাৰত দি দিম। এনেকৈও বনাই খাই চাব, ভাল লাগে। আমি এনেকৈয়ে খাওঁ, এনেকৈও খাওঁ, ভাজিও খাওঁ, যেনিবা বেছিভাগ এনেকৈ খোৱা হয়। সোৱাদটো ভাল আহে। আপোনালোকেও কেতিয়াবা এনেকৈ বনাই খাই চাব।
এতিয়া এনেকৈ দিলোঁ গৈছে আৰু এবাৰ লৰাই দিওঁ মাজে মাজে লৰাই থাকিব লাগে নহ'লে পৰি যাবগৈ এয়া সিজিলেগৈ লাগিহে ধৰিছে মাজতে মই লৰাই নিদিলোঁ ভালছে সিজিলে এতিয়া নমাব পৰা হৈ গ'ল তথাপিও অকণমান দি থৈ দিওঁ ভালছে হেৰি কৰি হৈ গ'ল ভাত মাছৰ পেটুটো এখনেই বনালোঁ আৰু গৰমখনত জুতি পুতি কৰি থাকিবলৈ মন নাযায় এতিয়া খাওঁ আছিলে ভিডিঅ'টো ইমানেই আছিলে বনালোঁ দিনটোত কি কি কৰিলোঁ দেখুৱালোঁ আপোনালোককো ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাব লাইকো কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিলে গুড নাইট বাই বাই